হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল আৰু মই এতিয়া যাব ওলাইছোঁ মোৰ হোষ্টেলত। বহুদিন হোষ্টেলত যোৱা নাছিলোঁ, ঘৰৰ পৰাই অহা যোৱা কৰি আছিলোঁ ক্লাছলৈ বুলি। আৰু এতিয়া যিহেতু ছেকেণ্ড ছেমিষ্টাৰ ষ্টাৰ্ট হৈছে, তো মই এতিয়া হোষ্টেলত গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো চব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। ইয়াৰ পৰা অলপ কেনেকৈ দেখা পায়, ভাল লাগে তাতো গৈও। আৰু এতিয়া আমি আহি পালোঁ ইউনিভাৰ্চিটিৰ গেট। এতিয়া আমি যাম হোষ্টেল। চাই থাকক। এতিয়া আমি আহি পালোহি হোষ্টেল। মোৰ বস্তুবোৰ নমাই লওঁ। এইটো মোৰ হোষ্টেলৰ ৰুম। ইয়াতে মোৰ ৰুমমেট থাকে আৰু মই থাকোঁ। আমি এতিয়া বৰ্তমান থকা হোষ্টেলটোৰ অৱস্থাটো ইমান এটা ভাল নহয়, তো আমাক এইটো হোষ্টেলত নিব এতিয়া নতুনকৈ। তো ব'লক মোৰ ৰুমটো চাই লওঁ, কেনেকুৱা ৰুম দিছে মোক। সেইফালে আছে চাগে, সেইফালে 123
দুমহলীয়া হয়। মই থাকিম গ্ৰাউণ্ড ফ্ল'ৰত। এইটো মোৰ ৰুম। এইবোৰ চাফা কৰিব লাগিব এতিয়া, যিহেতু লেতেৰা হৈ আছে। এটা ৰুমত দুজনীকে থাকিবলৈ দিব। এতিয়া মা আৰু মই মিলি ৰুম চাফা কৰিলোঁ। এতিয়া মায়ে পোছা লগাই আছে। তাৰপিছত হৈ যাব আৰু অলপে কাম আছে। ৰুম চাফা কৰা হ'ল। এতিয়া আমি বস্তুবোৰ শ্বিফ্ট কৰিব লাগিব এইটো নতুন ৰুমত। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। ভিডিঅ'টো চাই শেষত এটা কমেণ্টছ কৰি জনাব বুলি মোক আশা থাকিল। আৰু ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি থৈ যায়, আশা থাকিল ছাবস্ক্ৰাইব কৰিব বুলি। তো আজিলৈ আহিছোঁ। বাই বাই।